Hi everyone, welcome to my YouTube channel. এইটো মোৰ ফাৰ্ষ্ট YouTube মিনি ব্লগ হয়। বলকচোন আজি মই আপোনালোকৰ লগত দিনটোত কি খাওঁ তাকে শ্বেয়াৰ কৰোঁ। ৰাতিপুৱা শুই উঠি মুখ হাত ধুই মই ফাৰ্ষ্টতে গৰম পানী এগিলাচ খাওঁ। ব্ৰেকফাষ্টত মই মায়ে বনাই থৈ দিয়া আলু পৰঠা, ঘুগুনি আৰু মই নিজে চাহ বনাই খালোঁ, মজা লাগি গ'ল। তাৰপিছত মই আমাৰ ওচৰতে থকা নদীখনত পানী হৈছে তাকে চাবলৈ গ'লোঁ। চাওকচোন কিমান পানী হৈছে। দুপৰীয়া আমাৰ ঘৰত চিকেন আনিছিলে, মায়ে মোক চিকেন টেষ্ট কৰি চাব দিছে কেনেকুৱা হৈছে। লাঞ্চত মই চিকেন, লাওৰ পাত ভাজি, বেঙেনা ভাজি এনেদৰে তৃপ্তিৰে এসাঁজ খালোঁ। গধূলি শুই উঠি মই চাউল বনাই খালোঁ। ডিনাৰত মই মাছ ভাজি, মাছ পোৰা আৰু দাইল এনেদৰে এসাঁজ খালোঁ। আশা কৰিছোঁ আপোনালোকে ভাল পাইছে মোৰ ফাৰ্ষ্ট মিনি ব্লগটো। মোক এনেদৰে ছাপোৰ্ট কৰি যাব। ধন্যবাদ।